গাইজ গুড মৰ্ণিং। আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এনেকৈ মানে পিন্ধি থকা থাকি গম পাই চাগে বৰষুণৰ বতৰ, সেইকাৰণে পিন্ধি আছোঁ ৰেইনকোট। এটা জেগালৈ যাবলৈ বুলি ওলাইছোঁ। ভাই গৈছে মোক আগুৱাবলৈ গৈছে। তো ক'লৈ গৈছোঁ এতিয়া নকওঁ, যেতিয়া জেগাত পামগৈ তেতিয়াহে ক'ম তাৰমানে আমুক ওলাইছোঁ বুলি। কিবা কামে আহিছোঁ, কাম আছে সেইকাৰণে গৈছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো দেই, ভালকৈ চাব কিন্তু কাজিয়া কৰি নাচাব, ভালকৈ হাঁহি চাই থাকিব। বলো এতিয়া পেঙি হোটেলত সোমালোঁ। এপাক পেঙি পালোঁ দিয়া, আমি হোটেলত সোমালোঁ। কিবা এটা ভোক লাগিছে, চাহ খাই যাবলৈ। চাহ খালোঁ ৰাহুলে খাং বুলি কৈ আছিলে, খাং বুলি চিঞৰি আছিলে কাৰণে সোমাই দিলোঁ আৰু সেইকাৰণে খুৱাই দিছোঁ। ইয়াত ফোন কৰি কিনে কিমান খা খাই কিনে যাম। এতিয়া ডাইৰেক্ট যাব লাগে। তো চাই থাকক আপোনালোকে দেই। পুৰা প্লেট খালী কৰি দিলে, দেখা নাই? প্লেট খালী বেচা। ভোক লাগি আছিলে। আমি আছোঁ বৰ্তমান এই পেঙেৰি আৰু ডিগবৈ ৰিজাৰ্ভৰ মাজত। ইফালৰ ৰিজাৰ্ভ কোনো নাই। ইফালে লাইটো, এইফালে আলিটো। আহি থাকোঁতে মানে ৰাহুলে ক'লে ৰ বুলি, 1 নম্বৰ লাগিছে হেনো। 1 নম্বৰ লগাৰ কাৰণে অলপ কৰি লওঁ বুলি কোৱাৰ কাৰণে মানে যা বুলি দি দিছোঁ আৰু। ইয়াৰ মাজত ঢেৰ হাতী কিবা কিবি ওলায়, সেইকাৰণে ভয় লাগে কেতিয়াবা। দিনত একো নাই বাৰু, ৰাতিহে অলপ মানে ভয় লাগে। তো এতিয়ালৈকে মানুহটো অহা নাইচোন, অকলে ৰখি থাক। কিমান দিন পামগৈ আৰু। এনেকুৱা হ'লেতো কাইলৈ পামগৈ নেকি, লাহে গৈ থাকিলে মানে। একো নাই, কৈ যাওঁ। আগতে আমি মেট্ৰিক পৰীক্ষা দিবলৈ থাকিব আহোঁতে ইয়াত, মেট্ৰিক পৰীক্ষা দিয়া টাইমত যেতিয়া থাকিব আহিছিলোঁ ৰুমত, তেতিয়া আমি জংঘলত আহিছিলোঁ ইয়াত। ঔটেঙা বিচাৰি আহিছিলোঁ, ঢেকীয়া, চেকমৰা এইবিলাক কিবাকিবি বিচাৰি আহিছিলোঁ ইয়াত লগৰকেইটাৰ লগত একেলগত হৈ কিনে। কেতিয়াবা অকল শাক নাইকিয়া হৈ যায় যে, কিমান মানে আৰু আলু চালু কিবাকিবি দালি চালি কিনি খাই দিছে। সেইকাৰণে জংঘললৈ আহোঁ কেতিয়াবা। ঢেকীয়া চেকমৰা কি পাওঁ কি নাপাওঁ তাকে ল'বৰ কাৰণে আহোঁ। আজি হ'ল বহুত দিন নহ'ল, আজি 13 চনৰ কথা, 2013 চনত। 12 চনত মেট্ৰিক দিয়া হৈছিলে। সেয়াই আৰু। তো এইটো লাহেকৈ খুলিবলৈ হ'লে আৰু, বৰষুণ এৰিলে। এইফালে বেলিটো ওলাই কৈছে, গৰমে উঠিছে। এইটো পিন্ধি থাকিবলৈ গৰমে লাগে, সেইকাৰণে অলপ খুলি দিছোঁ। কিমান পিন্ধি থাকিবি। আমাৰ বৰ্তমান মহাশয় আহিলে, যাওঁ এতিয়া ব'লো, যাত্ৰা আৰম্ভ কৰোঁ। গৈ থাকে অৰণ্যৰ মাজে মাজে। তো আমি পাই গৈছোঁ এই ডিগবৈ এইফালে। তো ইয়াক এতিয়া পঠিয়াই দিওঁ, এইটো খুলি কিনে দি পঠিয়াই দিম। এতিয়া মোকতো নালাগে, এতিয়া ইয়াক এতিয়া দি কিনে পঠিয়াই দিম। পঠিয়াই কিনে আৰু যোগ হ'লো এতিয়া ইমান লাগে আকৌ বোলে আহিলে আৰু তাৰপৰা এমাহ যোগ গৈ। তো এতিয়া আমি পালোঁ এই ট্ৰেইন ষ্টেচন। ভাবিলোঁ ট্ৰেইনতে যাওঁ, মানে বাছত যাম ভাবিছিলোঁ। বাছ ষ্টেচনলৈ গ'লোঁ। বাছ ষ্টেচনত গ'লে এখন বাছ আছিলে, সেইখন বাছ গ'লগৈ অলৰেডি, আৰু বাছ নাই বুলি কৈ দিলে। তো কি কৰোঁ, উপায় নাই, এতিয়া যাবই লাগে, আজিতো পাবগৈ লাগে। সেইকাৰণে বাছ নাই যদি আৰু উপায় নাই। এতিয়া অপশ্যনটো এটাই আছে, ট্ৰেইনে আছে, সেইকাৰণে ট্ৰেইনতে যাওঁগৈ বুলি এতিয়া আহি গ'লোঁ ইয়াতে।
ষ্টেচনটো এতিয়া জাষ্ট পাইছোঁ, ৰখি আছোঁ। বাছে নাপালোঁ, সেইকাৰণে ট্ৰেইনতে যাওঁগৈ আৰু আজি ট্ৰেইনত সফৰ কৰোঁ। যাবলৈ মন নগৈছিলে প্ৰায়, কিন্তু ল'ৰাটোলৈ বহুত মনত পৰিছিলে। সি যাবলৈ মন নগৈছিলে, মনত পৰি থাকিব ল'ৰাটোলৈ, কিন্তু যাবই লাগিব এতিয়া। নিজৰ ডিউটি কৰিবলৈ, নিজৰ কৰ্তব্য কৰিব যাবই লাগিব। সেইকাৰণে ওলাইছোঁ আৰু বুকুত সাহস পাতি লৈ। তো মোৰ পিছফালে আছে, সেইফালে আমাৰ অইল ৰিফাইনেৰীটো, এই ট্ৰেইন ষ্টেচনৰ পিছতে আছে অইল ৰিফাইনেৰীটো, পিছফালে আছে। এইটো ভালকৈ দেখা নাই চাগে, এই অকল জুইকুৰা জ্বলাটো অকল এইটো অকল দেখি আছে, বাকী এইফালে গোটেই সেইফালে লুকাই আছে। বৰ্তমান আমি গৈ আছোঁ, এতিয়া আহিছে এখন, এতিয়ামান দেৰিকৈ আহিছে। তো আমি গৈ আছোঁ বৰ্তমান এতিয়া। তো কি চাওঁ কি নাখাওঁ আপোনালোকক দেখাই যাম বাৰু, কিমান টাইম পাওঁগৈ। তো ব'লো যাওঁ। মই এতিয়ালৈকে আপোনালোকক কোৱাই নাই চাগে মই ক'লৈ যাম এতিয়ালৈকে, নাই কোৱা ক'লৈ যাম। তো মই বৰ্তমান গৈ আছোঁ দুলীয়াজান। এতিয়া কৈ দিছোঁ দুলীয়াজান যাওঁ, বিশেষ কাম এটাত যাওঁ, সেইকাৰণে মানে কোৱা নাছিলোঁ আপোনালোকক। এতিয়া কৈ দিছোঁ দুলীয়াজান গৈ আহোঁ। পাই গৈছোঁ দুলীয়াজান, বেছি টাইম নালাগিলে, দুলীয়াজান পাই গ'লোঁ। এইখন আমাৰ ট্ৰেইন গৈ আছে। ইয়াৰ পৰাও কোনফালে যাব লাগে কোনফালে যাব নালাগে চাব লাগিব এইফালে। ইয়াৰ পৰা সেইটো বেছি দূৰ নহয় কৈছে আমাৰ জেগাটোলৈ, সেইকাৰণে লোকেশ্যনটো চাই ল'ব লাগিব। লোকেশ্যন চাই কিনে যাব লাগিব এতিয়া। গৈ থাকোঁ, ক'ত পাওঁগৈ ব'লক। আমাৰ ৰুমটো বৰ্তমান আহি মই ৰুমত উপস্থিত পাই গ'লোঁ। তো ভালে আছে, ৰুমটো বেয়া নাই। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, বহুত দীঘল হ'ল চাগে, ৰাতি হৈ আহিছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানতে আৰু সমাপ্ত হ'ল, কৰিবলগীয়া হ'ল ভিডিঅ'টো। তো আজিলৈ ইমানতে আহিছোঁ আৰু, বাই বাই, শুভৰাত্ৰি।